নমস্কাৰ বন্ধুসকল, সেভ ওয়াইল্ড লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 5 জুন আৰু আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। 2019 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো হৈছে বায়ু প্ৰদূষণ। পৰিৱেশ দিৱস বুলি কোৱাৰ লগে লগে সকলোৰে মূৰত এটা কথা অট'মেটিক আহি যায়, সেইটো হৈছে গছ পুলি ৰুব লাগে। হয়, গছ পুলি ৰুব লাগে। আপোনালোকৰ মাজেও বহুতে ৰুইছে চাগে আজি দিনটোত গছ পুলি। কিন্তু কেৱল গছ পুলিটো ৰুই নিজৰ দায়িত্বটো সামৰি থৈ দিলে নহ'ব। গছ পুলিটো ডাঙৰ দীঘল কৰি তাক এজোপা সম্পূৰ্ণ গছ হোৱালৈকে তাৰ গোটেই দায়িত্বটো নিজে বহন কৰে যেন, এয়াই অনুৰোধ থাকিলে। আজি পৰিৱেশ দিৱসৰ দিনাখনে মোলৈ এটা ৰেস্কিউ ফোনো আহিছিলে আৰু মই ৰেস্কিউটো কৰিলোঁ আৰু কৰা ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব পাৰিব। এইখিনিতে আৰু এটা কথা যে যিসকল নতুনকৈ আহিছে, মোৰ চেনেলটো চাই আছে, মোৰ ভিডিঅ'সমূহ চাই আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন, এয়াই আশা থাকিলে। আহক এতিয়া ৰেস্কিউ ভিডিঅ'টো চাই লওক আপোনালোকে আৰু মতামত জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। ধন্যবাদ। itu upah dia bisa coba. Ini sebang kalau kiri kan hai kan. Botla tu apa apa ni? Dua batuk sini ke botol. পুখুৰী আছে নেকি? ধোৱা হোৱা চান্সটো বেছি। বিকাশ ঘৰ নেকি? Bikas tu. নাই নেকি? Bikas mana? ধোৱা ধুৰা Dua. এইফালে গৈছে উলিয়াই ল'ব লাগিব। ধোৱা খাব একো নাই। ধোৱা ধোৱা এইটো ইয়াৰ যে দেখিছে, এইটো ক'লা বগা এনেকে চেক চেককে যে আছে, তো এইটো চাই গম পাব পাৰে এইটো ধোৱা খাপ বুলি। তাৰ ইংলিছ নামটো হৈছে চেকাৰ্ড কিলবেক মানে। তো এই চেক খিনিৰ কাৰণে ইয়াৰ চেকাৰ্ড আহিছে নামটো। আমি আৰু চিনি পাব আৰু এই ডিঙিটো আৰু তাৰ মূৰটো চাওক, একে সমানত আছে ন। ফেটি খাপও এনেকুৱা থাকে মানে, মুচুৰা খাপৰ খালি ডিঙিটো এনেকুৱা।